মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জিজ্ঞাসা এডুকেশ্যনেল তোমালোকক স্বাগতম জনাইছোঁ মুকুলেশ চন্দ্ৰ ডেকা আজি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা বিষয়ক গণিতৰ এটা ভিডিঅ'লৈ আহিছোঁ সেই অধ্যায়ৰে এক্সাৰচাইজ 1.3 আজি part 2 দিবলৈ ওলাইছোঁ ইতিমধ্যে আমি part 1 ত এটা গণিত দিছিলোঁ √5 যি এটা অপৰিমেয় সংখ্যা তাক সংখ্যা ৰেখাত √5 সংখ্যা ৰেখাক আমি কেনেকৈ বহাব লাগে সেইটো আলোচনা কৰিছিলোঁ এতিয়া আমি আজি 2 ৰ পৰা আৰম্ভ কৰিছো তাত প্ৰথম 2 ৰ গণিতটো আছে এনেকুৱা ধৰণৰ যে দেখুৱা যে 3 + √5 অপৰিমেয় গতিকে আমি আহোম আৰু কেনেকৈ গণিতটো কৰো যে নীতি বিৰুদ্ধভাৱে হলেও আমি 3 + √5 ক আমি পৰিমেয় বুলি ধৰি লওঁ তাৰ পিছত দেখা যাক আমি কি পাম এটা বিপৰীত সিদ্ধান্ত পাম যেটো নেকি প্ৰমাণ কৰিব যে 3 + √5 পৰিমেয় হ'ব নোৱাৰে এটা আমি গণিতটো কৰিছো তো বিৰুদ্ধভাৱে আমি ধৰো যে 3 + 2√5 এটা পৰিমেয় যে ধৰা হ'ল যদি 3 + √5 পৰিমেয় হয় তে 3 + √5 = a/b যত a আৰু b সহমৌলিক আৰু b is not equal to 0 যে ab সহমৌলিক b ৰ মানটো শূন্য নহয় এতিয়া যদি আমি চাও এটা আমি যেটো নীতি বিৰুদ্ধভাৱে ধৰি লৈছো যে যদি আমি এটো পৰিমেয় হয় তেতিয়া নিশ্চয় আমি কি হ'ব যে a/b এই আকাৰত পাম আমি তোমালোকে জানা যে পৰিমেয় সংখ্যাবিলাক আমি a/b আকাৰত প্ৰকাশ কৰিব পাৰো যেটা ab অখণ্ড সংখ্যা হয় b is not equal to 0 ইয়াতে আমি একেলগে কৈছো সহমৌলিক মানে জানা যে দুটাৰে 1 ৰ বাহিৰে বেলেগ উৎপাদক নাই এতিয়া যদি আমি চাও 2√5 মানে কি হ'ব যে a/b - 3 আৰু যদি আমি বিয়োগ কৰি দিও কি পাম যে b = এটা তলত থাকিব b থাকিব ওপৰত থাকিব a আৰু ইয়াৰ তলত 1 এটা আছিল 1 আৰু b ৰ লসাগু আমি b পাইছো গতিকে 1 ক b ৰে b বাৰ যাব গতিকে ঠিক আমি b ৰে পূৰণ কৰিম গতিকে a - 3b এইখিনি কাৰ মান হ'ল গৈ 2√5 ৰ মান হ'ল গৈ এটা যদি 2√5 ক আমি 2 ৰে হৰণ কৰি দিও কি হ'ব দুইটো ক্যান্সেল হৈ যাব √5 থাকিব গতিকে ইয়াক যেটো 2 ৰে হৰণ কৰিলো আমি ইয়াতো আমি তলত এটা 2 আনিছো গতিকে এতিয়া এই গোটেইখিনিৰ মান হ'ব গৈ √5 ৰ মান হ'ব গৈ a - 3b / 2b এতিয়া চোৱাচোন a - 3b ইয়াত অখণ্ড সংখ্যা গতিকে a এটা অখণ্ড সংখ্যা b এটা অখণ্ড সংখ্যা 3b এটা অখণ্ড সংখ্যা গতিকে a - 3b অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ বিয়োগফল এটা পুনৰ অখণ্ড সংখ্যা পাম ঠিক তেনেকৈ b এটা অখণ্ড সংখ্যা 2b এটা অখণ্ড সংখ্যা এইখিনিও অখণ্ড সংখ্যা অৰ্থাৎ ইয়াত এটা অখণ্ড সংখ্যা পালো ইয়াত এটা অখণ্ড সংখ্যা পালো গতিকে √5 = কি হ'ব a - 3b / 2b অৰ্থ কি ই এটা পৰিমেয় সংখ্যা কিন্তু √5 টো এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে নহয় জানো ইয়ে √5 যে অপৰিমেয় এই সত্যটোৰ বিৰোধ কৰে এতেকে 3 + 2√5 পৰিমেয় হ'ব নোৱাৰে অৰ্থাৎ 3 + √5 পৰিমেয় হ'ব নোৱাৰে গতিকে 3 + 2√5 অপৰিমেয় হ'ব ইয়াৰে পিছতো আমাক দিয়া আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় 1/√2 7√5 আৰু 6 + √2 বিৰুদ্ধভাৱে আমি ধৰি লৈছো 1/√2 পৰিমেয় যদি পৰিমেয় হয় তেতিয়া আমি কি পাম যে √2 = a/b b/q তেনেকুৱা ধৰণৰ আকাৰত পাম গতিকে আমি ধৰি ললো যে 1/√2 মানে a/b যত ab সহমৌলিক আৰু b is not equal to 0 এতিয়া তুমি বজ্ৰ গুণন কৰো কি হ'ব √2 * a = b * 1b গতিকে কি হ'ব গৈ √2 হ'ব গৈ b/a এটা পৰিমেয় এতিয়া আমি কি পালো যে √2 মানে পৰিমেয় কিন্তু ই √2 অপৰিমেয় যে √2 যে অপৰিমেয় সেইটোৰ বিৰোধিতা কৰে গতিকে আমি কি কম যে বিৰুদ্ধভাৱে ধৰা হ'ল যে ইয়াত আমি এইখিনি পালোৱে গতিকে আমি √2 = b/a পালো এটা পৰিমেয় হ'ব কিন্তু কি হ'ব √2 অপৰিমেয় আমি জানো গতিকে এই সত্যটোৰ কি হ'ব এটা বিৰোধিতা হ'ব গতিকে 1/√2 পৰিমেয় হ'ব নোৱাৰে যদি 1/√2 পৰিমেয় হয় তেতিয়া আমি কি পাম যে √2 এটা পৰিমেয় সংখ্যা পাই যাম অৰ্থাৎ এই আমাৰ যেটো ধাৰ্য আছে যে আমি ধৰি লৈছিলো যে 1/√2 এটা পৰিমেয় সংখ্যা এই
আমাৰ ধৰা কাৰ্যটো ভুল গতিকে 1/√2 পৰিমেয় হ'ব নোৱাৰে ই অপৰিমেয় এটা আমি পৰৱৰ্তী গণিতটো আহিছো ইয়াৰ পিছতো আছে 7√5 বিৰুদ্ধভাৱে আমি ধৰি লওঁ 7√5 পৰিমেয় স্বাভাৱিকতে কি হ'ব 7√5 যদি a by b হ'ব য'ত ab সমমূলীয় আৰু b is not equal to 0 যদি আমি তাক পৰিমেয় বুলি ধৰো এটা দুফালে যদি আমি 7 এৰে হৰণ কৰি দিওঁ 7 7 কেনসেল গ'ল ইয়াতো কি থাকিব a আৰু b ৰ কাষত এটা 7 আহিল এতিয়া আমি কি পাম যে √5 is equal to a by 7b এটা চাওঁ যদি এটো আমি এটা অখণ্ড সংখ্যা b অখণ্ড গতিকে 7b এটা অখণ্ড সংখ্যা হ'ব অৰ্থাৎ a আৰু 7b দুটা অখণ্ড সংখ্যা গতিকে a আৰু 7b হৰণ ফলটো লাগি হ'বগৈ পৰিমেয় সংখ্যা হ'ব গতিকে এই ফালৰ পৰা আমি ক'বলৈ গ'লে √5 এটা পৰিমেয় সংখ্যা হ'ব কিন্তু এই যে √5 অপৰিমেয় এই সত্যতাটোৰ বিৰোধিতা কৰে √5 আমি জানো যে এটা অপৰিমেয় সংখ্যা √5 √2 এইবিলাক হ'ল √3 অপৰিমেয় সংখ্যা গতিকে এই যে √5 অপৰিমেয় এই যে সত্য এই সত্যটোৰ বিৰোধ কৰে গতিকে আমি 7 + √5 পৰিমেয় হ'ব বুলি ক'ব নোৱাৰো ই অপৰিমেয় হ'ব এতিয়া আমি আহিছো অন্তিম গণিতলৈ এতিয়া আমি আহো 6 + √2 বিৰুদ্ধভাৱে ধৰা হ'ল 6 + √2 পৰিমেয় স্বাভাৱিকতে কি হ'ব 6 + √2 আমি এটা কি পাম যে a by b ৰূপত পাই যাম য'ত ab সমমূলীয় b is not equal to 0 এতিয়া 6 + √2 a by b হলে √2 কি হ'ব আমি 6 টো বাওঁহাতে আনিছো বাওঁহাতৰ পৰা সোঁহাতে আনিছো গতিকে -6 হ'ল এতিয়া যদি আমি তো a by b -6 কৰো আৰু লসাগু হ'ব b আৰু ইয়াতে a থাকিব আৰু ইয়াতে 6 ক b ৰে পূৰণ কৰিলে -6b এতিয়া আমি চাওঁ যদি a এটা অখণ্ড সংখ্যা b এটা অখণ্ড সংখ্যা ইয়াতে 6b এটা অখণ্ড সংখ্যা হ'ব কাৰণ b এটা অখণ্ড সংখ্যা 6 আৰু b ৰ পূৰণফলটো কি হ'ব দুটা অখণ্ড সংখ্যাৰ পূৰণফল অন্য এটা অখণ্ড সংখ্যা এতিয়া a - 6b এটা অখণ্ড সংখ্যা হ'ব দুটা অখণ্ড সংখ্যাৰ বিয়োগফল এটা অখণ্ড সংখ্যা ইয়াতে b টো এটা অখণ্ড সংখ্যা গতিকে আমি কি পাম এই ফালৰ পৰা ইও অখণ্ড সংখ্যা ইও অখণ্ড সংখ্যা গতিকে সামগ্ৰিকভাৱে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব গতিকে এই ফালৰ পৰা আমি কি ক'ব লাগিব যে √2 এটা পৰিমেয় সংখ্যা কিন্তু √2 টো পৰিমেয় হ'ব নোৱাৰে না √2 এটা অপৰিমেয় আৰু এই সত্যতাৰ ইয়াতে বিৰোধ হ'ল গতিকে ই √2 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে এতেকে 6 + √2 পৰিমেয় হ'ব নোৱাৰে ই অপৰিমেয় গতিকে ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ যোগে তোমালোকক আমি এই অনুশীলনীটোৰ দ্বিতীয় খণ্ডখিনি কৰি দিলো আৰু ইয়াতে সমাপ্তি হৈছিল আমি পৰৱৰ্তী ভিডিঅ'ত তোমালোকক লগ পাম বিদায় মাগিছো ধন্যবাদ